সকলোকে নমস্কাৰ। আজি মই লৈ আহিছোঁ 10 মিনিটৰ ভিতৰতে বনাব পৰা এটা ব্ৰেকফাষ্ট বা টিফিন ৰেচিপি। সেইটো হৈছে মেক্ৰনি ৰেচিপি। আহক চাওঁ। মেক্ৰনিখিনি যিহেতু মই প্ৰেছাৰ কুকাৰত বনাম, সেয়ে প্ৰথমতে প্ৰেছাৰত মই ৰিফাইণ্ড অইল দিলোঁ। আপোনালোকে বাটাৰো ব্যৱহাৰ কৰিব পাৰে। এয়া কুটি থোৱা নহৰু আৰু জলকীয়া দি দিছোঁ। অকণমান সময় এখন লৰাই ল'ম, একেবাৰে ৰঙচুৱা পৰিবলৈ নিদিওঁ। এতিয়া কাটি থোৱা পিঁয়াজ দিছোঁ। পিঁয়াজো একেলগে অকণমান সময় লৰাই ল'লোঁ। এয়া দিলোঁ কেপচিকাম, লগত এয়া গাজৰ আৰু এয়া দিছোঁ পিঁয়াজৰ নলা। এইখিনি একেলগে লৰাই ল'ব। বহুত বেছি ভাজিব নালাগে। নিমখ দিছোঁ প্ৰয়োজন মতে আৰু এচামুচ জালুকৰ গুড়ি, লগতে এয়া চিলি ফ্লেক্স দিছোঁ। এইখিনি লৰাই ল'ম। পাচলিখিনি অকণমান সময় ভজাৰ পাছতে এয়া টমেটো কেচাপ দিছোঁ। লগতে দিম মই 2 চামুচ মেয়নিজ। এইখিনি এতিয়া লৰাই ল'ম। গেছৰ ফ্লেমটো ল'ত ৰাখিছোঁ। এয়া 2 কাপ দিছোঁ মেক্ৰনি আৰু সেই জোখেৰে 2 কাপ পানী ল'ব লাগিব। মেক্ৰনি যিমান দিম, পানীও সিমান দিম। এইখিনি অলপ সময় লৰাই ল'লোঁ, ভাজি ল'লোঁ। তাৰপিছতে এতিয়া এয়া 2 কাপ পানী দিছোঁ। পানীৰ সৈতে লৰাই লোৱাৰ পাছত এয়া মই চীজ দিছোঁ। মই একেলগে কুকাৰত দি দিওঁ, আপোনালোকে পিছতো দিব পাৰে। গৰমে গৰমে দিলেও চীজখিনি ভালেই লাগে খাবলৈ। এতিয়া কুকাৰৰ সাঁফৰখন লগাই এটা হুইচেল মাৰিবলৈ দিওঁ। সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছত লিডটো খুলি চালোঁ আৰু এয়া মেক্ৰনিখিনি চাওক কিমান ধুনীয়া হৈছে। এয়া চাওক মেক্ৰনিখিনি বৰ ধুনীয়া হৈছে। এটাই হৈছে, লাগি লাগি ধৰা নাই। একেবাৰে কম সময়ৰ ভিতৰতে বনাব পৰা এই মেক্ৰনি বা পাস্তা ৰেচিপিটো চাই আপোনালোকে কেনে পালে নিশ্চয় জনাব। আৰু যদিহে ভাল পালে এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰিব। ধন্যবাদ।